ঘৰৰ একেবাৰে ওচৰৰে খুৰা এজনৰ সকাম আছিলে। সকামৰ ঘৰলৈ যাবলৈ বাবে ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। সকামৰ ঘৰলৈ গ'লেতো যি টি কাপোৰ পিন্ধি যাব নোৱাৰি, তাকে বাছি ধুনীয়াকৈ এযোৰ উলিয়াই ল'লোঁ আৰু চুনু মানুহ মই যাবলৈ ৰেডি হৈ ল'লোঁ। আৰু চুনু মানুহ সকামৰ ঘৰলৈ নিবলৈতো মন নাই আৰু ঘৰত মানুহ নোহোৱা দুখতে লৈ যাব লগা হ'ল। উপায়তো নাই যিহেতু। আৰু গৈ আমি ধুনীয়াকৈ সকামৰ ঘৰত পালোগৈ। এইফালে বৰদেউতা, ককা আৰু খুৰাহঁতে ধুনীয়াকৈ নাম লৈ আছে আৰু ময়ো তাতে অলপ দেৰি ধুনীয়াকৈ বহি নাম শুনিলোঁ। আৰু এইফালে আমাৰ খুৰীদেউহঁতৰ ঘৰতে সকাম আছিলে আৰু সকলো ধুনীয়াকৈ বহি আছে। আৰু এয়া আমাৰ বৌৱে খোৱাৰ মানুহ যোগাৰ কৰি আছে আৰু ধুনীয়াকৈ খাই মেলি আজৰি হৈ বহি থাকোঁতে কেতিয়ানো বৌগৰাকীয়ে ভিডিঅ' কৰি ৰাখিলে গমকে নাপাওঁ। পাছতে কৈছে মই বোলে ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু একপ্ৰকাৰ পিছে ভালেই হ'ল, মোৰ পিছে ভিডিঅ'টো দিব পৰা গ'ল। আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু পৰিৱেশটো কেনে পালে পিছে জনাবলৈ নাপাহৰিব।